তাৰ মানে চাওক আমি আজি আমাৰ উদ্দেশ্যটো হ'ল আমাৰ সুৰেন নেওগ ডাঙৰীয়াই সংবাদ মাধ্যমৰ জৰিয়তে এটা ৰাজহুৱা আহ্বান জনাইছিলে, আপোনালোকে নিশ্চয় পাইছে। সেই আহ্বানটো যেতিয়া আমাৰ দৃষ্টিগোচৰ হ'ল আমাৰ দলৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই, কি কথা এনেকুৱা নেকি, তেখেত আচৰিত হৈছে। তেখেতে লগে লগে আমাক অৰ্ডাৰ দিছে যে তোমালোক এটা প্ৰফেশ্যনেল এক্সপাৰ্ট টীম লৈ যোৱা আৰু তাৰ ফিজিবিলিটিখিনি চোৱা, এইটো কেনেকৈ সংৰক্ষণ কৰিব পৰা যায়, কি কৰিব পৰা যায়। সেইকাৰণে আমাক আজি পঠাই দিছে। আমি আহিছোঁ। আহি আমাৰ প্ৰথম যিটো কৰ্তব্য আছিল ইয়াত ভিতৰত যাবৰ কাৰণে চাবৰ কাৰণে আমি সুৰেন ফুকন নেওগ ডাঙৰীয়া তেখেতৰ পৰা আমি অনুমতি বিচাৰিলোঁ। তেখেতে কিবা আমাক আপোনালোকৰ সন্মুখতে তেখেতে যিখিনি কথা ক'লে আপোনালোকে শুনিলে, কি এইটোতো চৰকাৰী প্ৰপাৰ্টি নহয়, চৰকাৰো ইয়াত জড়িত হৈ আছে, ব্যক্তিগত মালিক আছে, মালিকে বেচা কিনাৰ কথাও ক'লে, যিখিনি আমাৰ কাৰণে দৰকাৰ নহয়। সেইকাৰণে আমি আহিছিলোঁ যিখিনি ফিজিবিলিটিৰ কাৰণে, সেইখিনি আমাৰ আজি তেখেতে অনুমতি নিদিয়াৰ কাৰণে আমি তাত ভিতৰত আমি গৈ পেলাই এইখিনি চাব নোৱাৰিলোঁ। কিন্তু তেখেতে তথাপিও মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই তেখেতৰ আহ্বানটোক যে সঁহাৰি জনাইছে, সেই সঁহাৰি জনোৱাৰ কাৰণে তেওঁক ধন্যবাদ জনাইছে আৰু এই কথাখিনি তেখেতক জনাবলৈ কৈছে। আৰু তেখেতে কৈছে 2 মাহৰ ভিতৰত যদি এইখিনি কোনোবাই কৰি নিদিয়ে, চৰকাৰে হওক যি পক্ষই, তেতিয়াহ'লে 2 মাহৰ আমাক প্ৰতীক্ষা কৰিব দিছে। 2 মাহৰ পিছত তেওঁলোকে আমাক এইখিনি কাম কৰিব দিব বুলি জনাইছে। আপোনালোকে আকৌ এটা নিশ্চয় নিশ্চয় আমি কৈছোঁ নহয়, এইটো আহিছে টেকনিকেলি কাৰিকৰী কথাখিনি আহিছে, মালিক চৰকাৰ, কিন্তু আমাৰ কথা হ'ল ভূপেন হাজৰিকা মালিক চৰকাৰৰ পৰিসীমাৰ পৰা বহুত ওপৰত। তেওঁ এটা জাতীয় দায়িত্ব আমাৰ। আমি কালিও কৈছোঁ কি তেওঁৰ ঘৰটো য'ত অৱস্থিত পুথৰি, এইখন আমাৰ কাজিৰঙাৰ হৃতপিণ্ড। আৰু আমি যদি আন্তঃৰাষ্ট্ৰীয় পৰ্যটক স্থল হিচাপে অসমত যদি আমি চাওঁ, কাজিৰঙা 1 নম্বৰত আহে। তাৰমানে ইয়াত যিকোনো বিদেশৰ পৰা লোক আহি থাকে। আৰু ভূপেন হাজৰিকা, মাৰ্টিন লুথাৰ কিং, পল ৰবচন, এইবিলাকৰ সমপৰ্যায়ৰ লোক। সেইকাৰণে ভূপেন হাজৰিকাক গোটেই পৃথিৱীয়ে চিনি পায়। সেই তেনেকুৱা লোক আহি যদি ভূপেন হাজৰিকাৰ মাতৃভূমিত ভাৰত ৰত্ন ভূপেন হাজৰিকা, সুধাকণ্ঠ ভূপেন হাজৰিকা, অসমীয়া জাতিৰ হিয়াৰ আমঠু ভূপেন হাজৰিকাৰ গৃহৰ এই অৱস্থা দেখে, তেতিয়াহ'লে অসমৰ পৰা কি এটা মেছেজ যাব। আৰু এইটো ইমান দিন হৈ উঠা নাই, যাৰ দায়িত্বত আছিল তেওঁলোকে কৰা নাই। আজি আমি গম পাইছোঁ কি এটা কেবিনেট ডিচিশ্যন আছিল, ভূপেন হাজৰিকাৰ যিসকল ধৰোহৰ, সেইখিনিক এটা মানে অসমৰ এটা ধৰোহৰ হিচাপে তাক ঠিককৈ ৰখা এটা কেবিনেট ডিচিশ্যনো আছিল। কিন্তু এই 4 বছৰ হৈ নুঠিল। সেইকাৰণে মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই এই পদক্ষেপটো ল'লে। কিন্তু কিছু কাৰিকৰী কথাৰ কাৰণে আমি আজি সেইখিনি কৰিব নোৱাৰিলোঁ। সেইকাৰণে আমাক 2 মাহৰ কথা কৈছে, আমি 2 মাহ অপেক্ষা কৰিম, বৰ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিম কি এই সুযোগটো কেতিয়া আমালৈ আহে, কেতিয়া আমি ভূপেন হাজৰিকাৰ এই মৰমৰ পুথৰিৰ ঘৰটোক আমি কেতিয়া সংৰক্ষণৰ ব্যৱস্থা ল'ব পাৰোঁ। দীৰ্ঘ সময় ধৰি ঘৰ এই অৱস্থা আছে, কিন্তু মাজৰ সময়ছোৱাত আপোনালোক কোনো আগ্ৰহ প্ৰকাশ কৰে মানে আপোনালোকক আমি একদম মানে হাম্বল ছাবমিছন, এই কথাখিনি এনেকুৱা এটা পৰ্যায়ত আছে বুলি কিন্তু আমি গমো পোৱা নাছিলোঁ। তাৎপৰ্যপূৰ্ণভাৱে 94 সংখ্যক জন্মদিন কালি পাৰ হৈছিল। হয়। আৰু সেই সময়তে এই গৃহটোত এনেকুৱা এটা জৰাজীৰ্ণ অৱস্থা বুলি সংবাদ মাধ্যমত প্ৰকাশ হয়। তাৰপিছতো 2021 ইলেকশ্যন আগে, হয়। আমি সাধাৰণ জনসাধাৰণে এনেকৈ ভাবিব নেকি যে ইলেকশ্যনৰ আগেহে এনেকুৱা ধৰণৰ? তাৰমানে মই আপোনাক কওঁ, আপোনালোকে মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ যদি শিক্ষা, চিকিৎসা, লকডাউনৰ সময়ত তেওঁ মানুহক কৰা সহায়, আপোনাৰ বানপানীৰ সময়ত তেওঁ যিখিনি সহায় কৰিছে, আপুনি শিল্পী শিক্ষাৰ কেঞ্চাৰৰ ট্ৰিটমেণ্ট আদি কৰি যিখিনি আপোনালোকে পাই আছে, সেইকাৰণে মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া এজন পৰম্পৰাগত ৰাজনৈতিক নেতা নহয়। তেওঁ এইবিলাকৰ মানে ৰাজনীতিৰ তেওঁৰ পৰা বহুত তলত। তেখেতে অসমীয়া জাতিৰ কাৰণে, অসমৰ ভালপোৱা ভূপেন হাজৰিকাৰ কাৰণে তেওঁ চিন্তাধাৰা সাধাৰণতে ইলেকশ্যনতকৈ বহুত ওপৰত। সেইকাৰণে ইয়াত ইলেকশ্যনৰ কোনো কথাই আহিব নোৱাৰে।